নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আপুনি যদি আগন্তুক অসম চৰকাৰৰ চাকৰি পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। কাৰণ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ নতুন বিধানসভা ভৱন আৰু ইয়াৰ সদস্যসকলৰ সৈতে জড়িত 11টা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শেহতীয়া MCQ। ইয়াত আমি দিছপুৰৰ হাইটেক স্থায়ী ভৱনটোৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়ত হ'বলগীয়া দ্বিতীয়টো বিধানসভা ভৱনলৈকে সকলো তথ্য সামৰি লৈছোঁ। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, বৰ্তমান অসমৰ বিধানসভাত মুঠ নিৰ্বাচিত সদস্য বা বিধায়কৰ সংখ্যা কিমান? 120 গৰাকী, 126 গৰাকী, 140 গৰাকী, 160 গৰাকী। বৰ্তমান অসম বিধানসভাৰ মুঠ নিৰ্বাচিত সদস্য বা বিধায়কৰ সংখ্যা হৈছে 126 গৰাকী। আমি সকলোৱে নিশ্চয় গম পাওঁ অসম বিধানসভাত মুঠ 126খন আসন আছে আৰু এই 126খন আসনৰ বাবে 126 গৰাকী প্ৰাৰ্থীৰ প্ৰয়োজন হয় আৰু এই আটাইকেইজন সদস্য ভোটাৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত হয়। বিধানসভাৰ কাৰ্যকাল তেওঁলোকৰ 5 বছৰ আৰু 5 বছৰৰ পাছত পুনৰ নিৰ্বাচন হয় আৰু যিসকলে ভোটত জয়লাভ কৰে তেওঁলোকে বিধানসভাৰ সদস্য বা বিধায়ক হ'ব পাৰে। আমাৰ অসম বিধানসভাৰ মুখ্য কাৰ্যালয় ক'ত আছে গম পায়নে? দিছপুৰ, গুৱাহাটীত আছে। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 2023 চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অসম বিধানসভাত অনুসূচিত জনজাতি STৰ বাবে কিমানখন আসন সংৰক্ষিত কৰা হৈছে? 16খন, 9খন, 19খন, 21খন। 2023 চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অসম বিধানসভাত অনুসূচিত জনজাতিৰ বাবে মুঠ 19খন আসন সংৰক্ষিত কৰা হৈছিলে। ইয়াৰ আগতে অনুসূচিত জনজাতি বা STৰ বাবে 16খন আসন সংৰক্ষিত আছিলে, কিন্তু 2023 চনত ইয়াক 19খনলৈ বৃদ্ধি কৰা হয়। এইটো মনত ৰাখিব। ইয়াৰ মানে 2023 চনৰ আগতে কিমান আছিলে? 16খন আৰু বৃদ্ধি কৰি কিমানখন কৰা হ'ল? 19খন। ঠিক সেইদৰে অনুসূচিত জাতি বা STৰ বাবেও আসন বৃদ্ধি কৰা হ'ল। প্ৰথমতে ইয়াৰ আসন আছিলে 8খন আৰু পাছত বৃদ্ধি কৰি 9খন কৰা হৈছিলে। আমাৰ যিটো BTR বা বড়োলেণ্ড আঞ্চলিক ক্ষেত্ৰ, তাতো আসনৰ সংখ্যা 16খনৰ পৰা 19খনলৈ বৃদ্ধি কৰা হৈছিলে আৰু এখন জিলা পশ্চিম কাৰ্বি আংলং জিলা, সেই কাৰ্বি আংলং জিলাতো আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছিলে। কিন্তু এটা কথা মনত ৰাখিব, সমষ্টিসমূহৰ সীমা সাল সলনি কৰা হ'ল বা সংৰক্ষণ বৃদ্ধি কৰা হ'ল, তথাপিতো বিধানসভাৰ মুঠ আসনৰ সংখ্যা পূৰ্বৰ মানে আগতে আমি যেনেকৈ পাইছোঁ 126খন আছিলে, সেই 126খনেই বাহল ৰখা হৈছিলে। ঠিক আছে, এইটো মনত ৰাখিব। কিমান বৃদ্ধি কৰি কিমান কৰা হৈছিলে? 19খন কৰা হৈছিলে। STৰ কাৰণে কিমান আছে? 9খন আছে। BTR বা বড়োলেণ্ড আঞ্চলিক ক্ষেত্ৰত কিমান কৰা হৈছিলে? 16খনৰ পৰা 19খনলৈ বৃদ্ধি কৰা হৈছিলে আৰু পশ্চিম কাৰ্বি আংলং জিলাত এখন আসন বৃদ্ধি কৰা হৈছিলে। কিন্তু তাৰ কাৰণে যে আসনৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছিলে তেনেকুৱা নহয়। আগতে যেনেকৈ 126খন আছিলে, বৰ্তমানো কিমান আছে? 126খনেই আছে। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। দিছপুৰত অৱস্থিত অসম বিধানসভাৰ নতুন স্থায়ী ভৱনটো আনুষ্ঠানিকভাৱে কোনে উদ্বোধন কৰিছিলে? নৰেন্দ্ৰ মোদী, দ্ৰৌপদী মুৰ্মু, ওম বিৰলা, গোলাপ চন্দ্ৰ কাটিয়াৰ। দিছপুৰত অৱস্থিত অসম বিধানসভাৰ নতুন স্থায়ী ভৱনটো আনুষ্ঠানিকভাৱে 2023 চনৰ 30 জুলাই 2023 চনৰ 30 জুলাই তাৰিখে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিলে। মনত ৰাখিব, কোনে উদ্বোধন কৰিছিলে? ওম বিৰলাই। আৰু কেতিয়া উদ্বোধন কৰিছিলে? 2023 চনৰ 30 জুলাই তাৰিখে। এই উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিলে। আৰু এটা কথা জানিলে আপোনালোক আচৰিত হ'ব, আমাৰ প্ৰথমতে ৰাজধানী ক'ত আছিলে? শ্বিলঙত আছিলে আৰু শ্বিলঙৰ পৰা 1972 চনত ৰাজধানী ক'লৈ স্থানান্তৰিত কৰা হৈছিলে? দিছপুৰলৈ। ঠিক আছে, আপোনালোকেতো সেইটো কথা জানে। 1972 চনত শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰিত কৰা হৈছিলে আৰু তেতিয়াৰ পৰা 2023 চনলৈকে মানে এতিয়ালৈকে আমাৰ এটা স্থায়ী বিধানসভাৰ ভৱন নাছিলে। আৰু 2023 চনৰ 30 জুলাই তাৰিখে সেইটো সপোন এটা পূৰণ হ'ল যে অসমৰ এটা স্থায়ী বিধানসভা ভৱন হ'ল। ঠিক আছে, এইটো মানে বহুত আমাৰ 51 বছৰীয়া এই দীঘলীয়া যাত্ৰাৰ পাছতহে মানে এইটো এটা সম্ভৱ হৈ উঠিছে। আৰু আটাইতকৈ ভাল লগা কথাটো কি জানেনে? এই ভৱনটোত আধুনিক প্ৰযুক্তিবিদ্যাৰ যেনে বিধান সেইটো আছে। ইয়াৰ লগতে অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতিফলন ঘটোৱা হৈছে। ঠিক আছে, এইটো মনত ৰাখিব। কোন তাৰিখে অসমৰ বিধানসভাৰ নতুন ভৱনটো আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উৎসৰ্গা কৰা হৈছিলে? মই এতিয়া কৈ আহিছোঁ, হ'লেও আকৌ চাই লৈছোঁ। 15 আগষ্ট 2023 চন, 30 জুলাই 2023 চন, 26 জানুৱাৰী 2024 চন, 7 এপ্ৰিল 2023 চন। জুলাই 2023 জুন তাৰিখে অসম বিধানসভাৰ নতুন ভৱনটো আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উৎসৰ্গা কৰা হৈছিলে। ঠিক আছে, আৰু আপোনালোকক এটো সুধিব পাৰে কেতিয়া ইয়াত প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিলে, যে এই নতুন যেটো স্থায়ী ভৱন আমাৰ বনোৱা হৈছে তাত কেতিয়া প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিলে? যেতিয়া 30 জুলাই 2023 চন তাৰিখে ইয়াক উদ্বোধন কৰা হ'ল আৰু
এই ভৱনটোত প্ৰথমখন বিধানসভাৰ অধিৱেশন সেই একে বছৰৰে 11 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিলে ঠিক আছে এটা তাৰ পাছৰ কোৱেশ্চনলৈ আহিছো অসম বিধানসভা সম্পূৰ্ণৰূপে কাগজবিহীন বা পেপাৰলেছ কৰিবলৈ নতুন ভৱনটোত কোনটো ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে ডিজিটেল সংসদ ৰাষ্ট্ৰীয় ই-বিধান এপ্লিকেশ্যন ই-সঞ্জীৱনী পৰ্টেল অসম ডিজি লেজিসলেচাৰ অসম বিধানসভা সম্পূৰ্ণৰূপে কাগজবিহীন বা পেপাৰলেছ কৰিবলৈ নতুন ভৱনটোত ৰাষ্ট্ৰীয় ই-বিধান এপ্লিকেশ্যন বা নেভা ব্যৱহাৰ কৰা হৈছে ৰাষ্ট্ৰীয় ই-বিধান এপ্লিকেশ্যন মানে কি হৈছে নেশ্যনেল ই-বিধান এপ্লিকেশ্যন ঠিক আছে আপোনালোকে পেপাৰলেছ বা কাগজবিহীন মানে কি বুজি পাইছেনে কাগজবিহীন মানে আমি ধৰক কিবা এটা তথ্য কিহত লেখো কাগজত লেখো সেই কাগজৰ সিস্টেমটো নাইকিয়া কৰিবৰ বাবে যেটো প্ৰসেস লোৱা হৈছে আমি হেতু ল্যাপটপ মোবাইল বা ডেস্কটপ হেখিনিত চাব পৰা যেটো অনলাইন সিস্টেম হয় আৰু অসম বিধানসভা সম্পূৰ্ণৰূপে কাগজবিহীন কৰিবলৈ কি ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে ৰাষ্ট্ৰীয় ই-বিধান এপ্লিকেশ্যন বা চমুকৈ নেভা বুলি ক'ব পাৰো বা আপোনালোকে ই-বিধান বুলিও কেতিয়াবা কোৱেশ্চনত পাব পাৰে নেভা মানে হৈছে নেশ্যনেল ই-বিধান এপ্লিকেশ্যন ঠিক আছে আৰু এই নেভা বুলি যে কৈ আছে এটো নেভা কি হেতু সুধিব পাৰে দেই নেভা হৈছে ভাৰত চৰকাৰৰ এক ডিজিটেল মিছন যাৰ লক্ষ্য হৈছে দেশৰ সকলো বিধানসভাৰ কাম-কাজসমূহ সম্পূৰ্ণৰূপে কাগজবিহীন কৰা ইয়াৰ জৰিয়তে সংসদৰ কাৰ্যসূচী বিল অধিসূচনা প্ৰশ্নোত্তৰ আদি সকলোবিলাক নথিপত্ৰ বিধায়কসকলে নিজৰ টেবলেট বা ল্যাপটপতে ডিজিটেল ফৰ্মত উল্লেখ কৰিব এটা নতুনকৈ 2026 চনৰ ফেব্ৰুৱাৰী মাহত এই নতুন ভৱনটোত এলিসা মানে ALISA এলিসা অৰ্থাৎ AI for Legislative Intelligence System for Assam নামৰ এটা AI চালিত ডিজিটেল প্লেটফৰ্ম মুকলি কৰা হৈছে আগতে এটো কি আছিল ৰাষ্ট্ৰীয় ই-বিধান এপ্লিকেশ্যন বা নেভা ঠিক আছে আৰু এতিয়া নতুনকৈ কি মুকলি কৰা হৈছে এলিসা অৰ্থাৎ AI for Legislative Intelligence System for Assam এই ডিজিটেল প্লেটফৰ্মটোৰ কাম কি হৈছে ইয়াৰ জৰিয়তে বিধানসভাৰ প্ৰায় 100 বছৰীয়া পুৰণি ৰেকৰ্ডসমূহ অসমীয়া বড়ো হিন্দী আৰু ইংৰাজী ভাষাত অতি সহজে আৰু পলকতে বিচাৰি পাব ঠিক আছে এটো মনৰ ৰবনে নেভাই কি কৰিছে সম্পূৰ্ণৰূপে বিধানসভাক কাগজবিহীন কৰিছে আৰু 2026 চনত নতুনকৈ মুকলি কৰা এলিসাই কি কৰিব যে অসম বিধানসভাৰ যিবিলাক 100 বছৰীয়া পুৰণি ৰেকৰ্ড আছে সেই ৰেকৰ্ডসমূহ তাত থাকিব আৰু আপুনি যদি বিচাৰে তাক পলকতে পাব আৰু সেইটা কি ভাষাত পোৱা যাব অসমীয়াত পাব হিন্দীত পাব বড়োত পাব আৰু ইংৰাজীত পাব ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছো দিছপুৰৰ স্থায়ী ভৱনলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে 1973 চনৰ 7 এপ্ৰিলত অসম বিধানসভাৰ প্ৰথমটো ঐতিহাসিক অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল গুৱাহাটী যোৰহাট শিলং ডিব্ৰুগড় দিছপুৰৰ স্থায়ী ভৱনলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে 1973 চনৰ 7 এপ্ৰিলত অসম বিধানসভাৰ প্ৰথমটো ঐতিহাসিক অধিৱেশন অনুষ্ঠিত হৈছিল শিলঙত আমি সকলোৱে নিশ্চয় গম পাওঁৱে আমাৰ প্ৰথম যেতিয়া ৰাজধানী আছিল শিলং আৰু শিলঙতেই বিধানসভাৰ সকলো কামকাজ হৈ আছিল আৰু 1972 চনত শিলঙৰ পৰা যেতিয়া দিছপুৰলৈ আনিছিল তেতিয়াহে বা যেতিয়া মেঘালয়খন পৃথক হৈ গৈছিল তাৰ পাছতে আমাৰ দিছপুৰলৈ আহিছিল আমি সকলোৱে এই কথাটো গম পাওঁৱে আৰু প্ৰথমখন অধিৱেশন হেকাৰণে ক'ত অনুষ্ঠিত হৈছিল শিলঙত অৰ্থাৎ শিলং এম্বেছিৰ চেম্বাৰত অনুষ্ঠিত হৈছিল প্ৰথমখন অধিৱেশন আৰু কেতিয়া হৈছিল 1937 চনৰ 7 এপ্ৰিল তাৰিখত আমাৰ যিখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট 1935 ৰ অধীনত অসমখনত দ্বিসদনীয় বিধানমণ্ডল গঠন হোৱাৰ পাছতে এইখনেই প্ৰথম অধিৱেশন হৈছিল এটো মনত ৰাখিব কোনখন প্ৰথম অধিৱেশন হৈছিল 1937 চনৰ 7 এপ্ৰিলৰ যিখন অধিৱেশন হৈছিল শিলঙত সেইখনেই আছিল প্ৰথম অধিৱেশন আৰু এই ঐতিহাসিক সদনৰ প্ৰথম অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস এটো একদম বহুত বেছি ইম্পৰ্টেন্ট তাৰ অধ্যক্ষ কোন আছিল বাবু বসন্ত কুমাৰ দাস আৰু সেই সময়ছোৱাত অসম বিধানসভাৰ মুঠ সদস্য আছিল 108 জন আৰু বৰ্তমান কিমান হৈছে 126 জন আৰু পৰৱৰ্তী সময়ত যেতিয়া 1972 চনত মেঘালয় এখন সুকীয়া ৰাজ্য হিচাপে গঠিত হ'ল তেতিয়া অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হ'ল ইয়াৰ পাছত 1973 চনৰ 16 মাৰ্চত 1973 চনৰ 16 মাৰ্চত দিছপুৰৰ অস্থায়ী ভৱনত প্ৰথমবাৰৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল এটো সুধিব পাৰে অসমত কেতিয়া বা দিছপুৰত কেতিয়া পোন প্ৰথমবাৰৰ বাবে বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল 1973 চনৰ 16 মাৰ্চত আৰু প্ৰথমখন যিখন অসম বিধানসভাৰ অধিৱেশন আছিল হেখন কিমান আছিল 1973 চনত যেটো শিলঙত হৈছিল আৰু দিছপুৰত হোৱা প্ৰথমখন অধিৱেশন কেতিয়া হৈছিল 1973 চনৰ 16 মাৰ্চত ঠিক আছে প্ৰথম সদস্য কিমান আছিল 108 জন আছিল বৰ্তমান কিমান
26 জন। নেক্সট কুৱেশ্যন, অসম বিধানসভাত নতুনকৈ নিৰ্বাচিত সদস্যসকল MLA বা বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য কোনে পাঠ কৰে? ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে, পূৰ্বৰ বিধানসভাৰ অধ্যক্ষই, ৰাজ্যপাল বা তেওঁৰ দ্বাৰা নিযুক্ত ব্যক্তিয়ে, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম বিধানসভাৰ নতুনকৈ নিৰ্বাচিত সদস্যসকল বা বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্যৰ পাঠ কৰোৱাই ৰাজ্যপাল বা তেওঁৰ দ্বাৰা নিযুক্ত ব্যক্তিয়ে। এতিয়া এইটো আপোনালোকৰ এনেকৈ নাহি পেলাই পটেম অধ্যক্ষ বা সাময়িক অধ্যক্ষ বুলিও থাকিব পাৰে আনচাৰটো। এই পটেম অধ্যক্ষ মানে কি হয়, যেতিয়া নিৰ্বাচন বা সাধাৰণ নিৰ্বাচন শেষ হয়, শেষ হোৱাৰ পাছত ৰাজ্যৰ ৰাজ্যপালে সদনৰ আটাইতকৈ জ্যেষ্ঠ বিধায়কজনক প্ৰথমতে পটেম অধ্যক্ষ হিচাপে নিৰ্বাচন কৰে আৰু শপত বাক্য পাঠ কৰে। ঠিক আছে, যিজন মানে গোটেই সদস্যসকল বা বিধায়কসকলৰ ভিতৰত জ্যেষ্ঠ, তেওঁকেই প্ৰথম পটেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে আৰু শপত বাক্য পাঠ কৰে। আৰু ইয়াৰ পাছত কি হয়, যিখন বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনা সেই প্ৰথম অধ্যক্ষগৰাকীয়ে, সাময়িক অধ্যক্ষ বা প্ৰথম অধ্যক্ষগৰাকীয়ে বাকী যিসকল বিধায়ক আছে সেই বিধায়কসকলক শপত বাক্য পাঠ কৰে। উদাহৰণস্বৰূপে শেহতীয়াকৈ 16 সংখ্যক অসম বিধানসভাৰ অধিৱেশনত প্ৰথম অধ্যক্ষ আছিলে চন্দ্ৰমোহন পাটোৱাৰী আৰু সেই চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো বিধায়ককে শপত গ্ৰহণ কৰাইছিলে। যেতিয়া সকলো বিধায়ককে শপত গ্ৰহণ কৰা সম্পূৰ্ণ হয় আৰু যেতিয়া সদনে এজন স্থায়ী অধ্যক্ষ নিৰ্বাচন কৰে, তেতিয়া সেই প্ৰথম অধ্যক্ষজনৰ দায়িত্ব সমাপ্ত হয়। এতিয়া আমি পটেম অধ্যক্ষ বা সাময়িক অধ্যক্ষ মানে কি বুজি পালোনে? সেই পটেম অধ্যক্ষ বা সাময়িক অধ্যক্ষ মানে হৈছে ৰাজ্যপালে সদনৰ আটাইতকৈ জ্যেষ্ঠ বিধায়কজনক নিযুক্তি দিয়ে। কিহৰ কাৰণে? সেই বিধায়কসকলক যাতে শপত বাক্য পাঠ কৰোৱাব পাৰে। ঠিক আছে, ইয়াৰ আনচাৰটো কি হ'ব পাৰে? পটেম অধ্যক্ষ বা সাময়িক অধ্যক্ষও থাকিব পাৰে বা এনেকৈও থাকিব পাৰে ৰাজ্যপাল বা তেওঁৰ দ্বাৰা নিযুক্ত ব্যক্তিয়ে শপত বাক্য পাঠ কৰে। কিন্তু এইখিনিতে এটা কথা মন কৰিব যে এনেকুৱা নহয় যে মুখ্যমন্ত্ৰীক কোনে শপত বাক্য পাঠ কৰোৱাই বুলি ক'লে পটেম অধ্যক্ষ বা সাময়িক অধ্যক্ষই নহয়, তেওঁক ৰাজ্যপালে পাঠ কৰোৱায়। ঠিক আছে, যেতিয়া তেওঁ এজন বিধায়ক থাকিব, যিজন সাধাৰণ হিচাপে তেওঁ বিধায়ক হৈ থাকিব, তেতিয়া কোনে কৰিব? ৰাজ্যপালৰ দ্বাৰা নিযুক্ত ব্যক্তিয়ে শপত বাক্য পাঠ কৰোৱাব। আৰু যেতিয়া তেওঁ মন্ত্ৰী পদত অধিষ্ঠিত হ'ব, সেই মন্ত্ৰী পদত যেতিয়া যিসকল মন্ত্ৰী হ'ব বা মুখ্যমন্ত্ৰীকে ধৰি যিসকল কেবিনেট মন্ত্ৰী হ'ব, তেওঁলোকক কোনে শপত বাক্য পাঠ কৰোৱাব? ৰাজ্যপালে। ঠিক আছে, এতিয়া যদি অসম বিধানসভাৰ নতুনকৈ নিৰ্বাচিত সদস্য বুলি নিদিলে, এইখিনিত মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰীসকল বুলি দিলে, তেতিয়া কোনে লিখিব লাগিব? আমি ৰাজ্যৰ ৰাজ্যপাল বুলি লিখিব লাগিব। ঠিক আছে, তাৰ পাছৰ কুৱেশ্যনলৈ আহিছোঁ। 1937 চনত গঠিত হোৱা অসম বিধানসভাৰ সৰ্বপ্ৰথম অধ্যক্ষ কোন আছিলে? গোপীনাথ বৰদলৈ, বাবু বসন্ত কুমাৰ দাস, বিষ্ণুৰাম মেধি, কুলধৰ চলিহা। আমি পাইছোঁ 1937 চনত গঠিত হোৱা অসম বিধানসভাৰ সৰ্বপ্ৰথম অধ্যক্ষ আছিলে বাবু বসন্ত কুমাৰ দাস। ঠিক আছে, তেওঁ 1937 চনৰ 7 এপ্ৰিলৰ পৰা 1946 চনৰ 11 মাৰ্চলৈকে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। আৰু সেই একে ঐতিহাসিক বৰ্ষতে অসম বিধানসভাৰ প্ৰথমগৰাকী উপ অধ্যক্ষ হিচাপে নিযুক্তি হৈছিলে মৌলবী মহম্মদ আমিৰ উদ্দিন। ঠিক আছে, মনত ৰ'বনে? 1937 চনৰ প্ৰথমজন অধ্যক্ষ আছিলে বাবু বসন্ত কুমাৰ দাস আৰু সেই সময়ৰ উপ অধ্যক্ষ আছিলে মৌলবী মহম্মদ আমিৰ উদ্দিন। ঠিক আছে, তেওঁ কিমান চনৰ পৰা কিমান চনলৈ আছিলে? 1937 চনৰ 7 এপ্ৰিলৰ পৰা 1946 চনৰ 11 মাৰ্চলৈকে। ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আহিছোঁ। ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া অসমৰ দ্বিতীয়টো বিধানসভা ভৱনত বিধায়কসকলৰ বাবে কিমান আসনৰ ব্যৱস্থা কৰা হৈছে? 100 গৰাকী বিধায়কৰ, 126 গৰাকী বিধায়কৰ, 160 গৰাকী বিধায়কৰ, 180 গৰাকী বিধায়কৰ। ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ কৰিবলগীয়া অসমৰ দ্বিতীয়টো বিধানসভা ভৱনত 160 গৰাকী বিধায়ক বহিব পৰাকৈ আসনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো কিমান হৈছে? 160 গৰাকী বিধায়ক। প্ৰথম অৱস্থাত 126 গৰাকী বিধায়কৰ বাবে আধুনিক আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণ কৰা হ'ব আৰু যিটো ভৱিষ্যতে 160 জনলৈ বৃদ্ধি কৰাৰ ব্যৱস্থা থাকিব। 2026 চনৰ জানুৱাৰী মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আধাৰশিলা স্থাপন কৰা এই কমপ্লেক্সটোৰ বাবে প্ৰায় 248 কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। এই চৌহদত এটা 800 আসনযুক্ত প্ৰেক্ষাগৃহ, 440 জন জোৱান থাকিব পৰা বেৰাক আৰু চৰকাৰী বিষয়াসকলৰ বাবে 75টা কোঠা বিশিষ্ট এটা চাৰ্কিট হাউচ অন্তৰ্ভুক্ত কৰা হৈছে। ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ ফলত বছৰি বিধানসভাৰ 2খনকৈ অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। ঠিক আছে, ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া অসমৰ দ্বিতীয়টো বিধানসভা ভৱনত বিধায়কৰ বাবে কিমান আসনৰ ব্যৱস্থা কৰা হৈছে? 160খন আসনৰ ব্যৱস্থা কৰা হৈছে। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা সদস্যা বা বিধায়িকা কোন আছিলে? ৰেণুকা দেৱী বৰকাকতি, সন্ধিকৈ বাই, ডক্টৰ প্ৰমীলা ৰাণী ব্ৰহ্ম, মিছ আন্দু খলিল। 1937 চনৰ অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা সদস্যা বা বিধায়িকা আছিলে মিছ আন্দু খলিল। স্বাধীনতাৰ পৰৱৰ্তী কালত যেতিয়া 1952 চনত
মানে প্ৰথম সাধাৰণ নিৰ্বাচন কৰা হৈছিলে সেই নিৰ্বাচনত হোৱা প্ৰথম মহিলা বিধায়ক আছিলে ঊষা বৰঠাকুৰ মানে 1937 চনত আছিলে মিছ আন্দু সলিল যেতিয়া শ্বিলঙত হৈছিল আৰু যেতিয়া ভাৰত স্বাধীন হ'ল ভাৰত স্বাধীন হোৱাৰ পাছত যেতিয়া 1952 চনত প্ৰথম সাধাৰণ নিৰ্বাচন হৈছিল সেই সাধাৰণ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হোৱা প্ৰথম বিধায়িকা আছিলে ঊষা বৰঠাকুৰ হেতু সুধিব পাৰে 1952 চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত হোৱা মহিলা বিধায়ক আছিলে ঊষা বৰঠাকুৰ আৰু 1937 চনৰ প্ৰথমগৰাকী বা অসম বিধানসভাৰ প্ৰথমগৰাকী বিধায়িকা হৈছে মিছ আন্দু খালিল ঠিক আছে এইকেইটা কথা দুইটা মনত ৰাখিব নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত অসম বিধানসভাই ৰাজ্যখনৰ বাবে বছৰিকা বাজেট এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট গ্ৰহণ কৰে অনুচ্ছেদ 112 অনুচ্ছেদ 202 অনুচ্ছেদ 226 ভাৰতৰ সংবিধানৰ 202 নং অনুচ্ছেদ অধীনত অসম বিধানসভাই ৰাজ্যখনৰ বাবে বছৰিকা বাজেট গ্ৰহণ কৰে ঠিক আছে অনুচ্ছেদটো কিমান 202 মনত ৰাখিব এটো 112 দুবাৰ লেখা হ'ল বাৰু কিন্তু 112টো ইম্পৰ্টেন্ট হয় হেতু কম বাৰু ভাৰতৰ সংবিধানে 202 নং অনুচ্ছেদৰ অধীনত অসম বিধানসভাই ৰাজ্যখনৰ বাবে বছৰিকা বাজেট গ্ৰহণ কৰে মনত ৰাখিব কিমান অনুচ্ছেদ অনুসৰি 202 নং অনুচ্ছেদ অনুসৰি সংবিধানৰ 202 নং অনুচ্ছেদ অনুসৰি প্ৰতিটো বিত্তীয় বছৰৰ বাবে ৰাজ্য চৰকাৰৰ আনুমানিক আয় আৰু ব্যয়ৰ এটা হিচাপ ৰাজ্যপালৰ জৰিয়তে বিধানসভাত উপস্থাপন কৰা হয় ইয়াত চৰকাৰীভাৱে বছৰিকা বিত্তীয় প্ৰতিবেদন বা এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি কোৱা হয় কিয়নো ভাৰতীয় সংবিধানত পোনপটীয়াকৈ বাজেট শব্দটোৰ উল্লেখ নাই আমি এতিয়া যেনেদৰে পাইছো ৰাজ্য চৰকাৰৰ বাজেটৰ বাবে 202 নং অনুচ্ছেদ প্ৰয়োগ কৰা হয় ঠিক সেইদৰে কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ বাবে 112 নং অনুচ্ছেদ প্ৰয়োগ কৰা হয় ঠিক আছে 112 নংটো কাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ কাৰণে আৰু 202 নংটো কাৰ কাৰণে ৰাজ্য চৰকাৰৰ বাবে ঠিক আছে আপোনালোকে মোৰ ভিডিঅ'বিলাক কেনেকুৱা পাই এটা কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে ইয়াৰ কেটা শুদ্ধ উত্তৰ কৰিব পাৰিলে হেতু জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থ্যাংক ইউ